Numati constituency angkang okereng dighalpani kachari arong along kedamtang phai kuni ni phai inkoyar ni kapadupon Krishna Raag Lilaa arong aji along arjan kacheparjan abangphi Barsha Rani Bishaya aluhi sarpia manpen nang kachetongdon Numati constituency angkang jasamet okereng dighalpani kachari arong along aningkan wang ason thak thaksi peneng asengkan aparman sitami ni thom aparman Sri Krishna Raag Lilaa Festival Committee pen local MEC mate KAAC Deputy Chairman Ritesh Singh Chepatir Piponsi arong aji paman ponlo Labangso arong aji kapadoponahut ni hangnire bangkang kedo states Assam pen nong nam kache thangklong arjan along kacheparjan dun bera bangphi lapenan parta producer story writer lapen rada cyclem bang Barsha Rani Bishaya aluhi sarpia manpen nang chetongdong কাৰ্ডক আজি আমাৰ নৰ্থ ইষ্ট ভিতৰত আটাইতকৈ পুৰণি ফিল্ম ইণ্ডাষ্ট্ৰী আছে আমাৰ অসমৰ গতিকে তাৰে লগত জড়িত আজি আমাৰ আছে অসমৰ চিনিয়ৰ ফিল্ম আৰ্টিষ্ট লগতে তেখেতে ছ'চিয়েল এক্টিভিষ্ট হয় ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে খুবেই সদায় থিয় দি অহা আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা আজি আমাৰ জিলাখনত আহিছে প্ৰথমভাৱে নমতি উপস্থিত গতিকে আপোনাৰ এক্সপিৰিয়েঞ্চ কাৰ্ডম নমস্কাৰ কাৰ্বি আংলং লাইভ মই সকলো দৰ্শকলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ এয়া মই আহিছিলোঁ নমাটি সমষ্টিত ইয়াৰে জনপ্ৰতিনিধি ডেপুটি চেয়াৰমেন শ্ৰীযুত ৰিতেশ সিংহী ডাঙৰীয়াই মোক আমন্ত্ৰণ জনালে কালি অক্ৰেং দীঘলপানীৰ বৰনামঘৰত যি তেওঁলোকে আঞ্চলিক ভিত্তিত শ্ৰী ৰাস মহোৎসৱ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰে এয়া উদ্বোধন কৰিলোঁ জনসমুদ্ৰৰ দৰে মানুহ তাতে মোৰ জানি খুব ভাল লাগিলে যে বিভিন্ন জাতি জনজাতি কেইবাটাও জাতি জনজাতি তাতে সহবাস কৰি থাকে তাতে Nilitum jasamet Guwahati arong sopipen kewang atuma phan nanglitum lapu anakang hon nangki pidona puthak nilituma hinpen ninga klongpen kachoropajir ponlopusi Barsha Rani Bishaya pen ningjepon ৰাখিলে মই সঁচাকৈ খুব আবেগিক আৰু আপ্লুত হৈ পৰিলোঁ প্ৰথমতে বৃক্ষৰোপণ কৰিলোঁ আমি দুয়ো মই আৰু মোৰ স্বামী ভাস্কৰ বৰুৱাই ৰাধাচূড়া আৰু কৃষ্ণচূড়া ভেৰি থটফুল মই সঁচাকৈ ভাল লাগিলে আৰু এই ইয়াতে তেওঁলোকে এইখিনি কি কয় পাৰখোৱাৰ ইয়াতে পাৰখোৱাৰ মেডিকেল আইবিতে ইমান সুন্দৰকৈ কিছুমান সংগীত আৰু নৃত্য অনুষ্ঠান পৰিৱেশন কৰিলে সমন্বয়ৰ এটি নৃত্য পৰিৱেশন কৰিলে ইয়াৰে স্থানীয় যুৱতীসকলে মই সঁচাকৈ আপ্লুত হৈছোঁ দেখি তেওঁলোকৰ যি প্ৰচেষ্টা আৰু তাতে আপুনি সুন্দৰ দুটি গীত পৰিৱেশন কৰিলে আৰু মোৰ বাবে আমাৰ বাবে আমি গুৱাহাটীৰ পৰা অহাৰ বাবে কৰিছে এইখিনি আমাৰ কাৰণে সন্মানৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শান্তি সমন্বয় সম্প্ৰীতি Denarong pen Bikram Teron Karbi Anglong Live